Hello viewers, আজি আমি এই ভিডিওটোত আলোচনা কৰিম আমি কোনো এটা বাক্য একটিভ ভয়েসৰ পৰা পেসিভ ভয়েসলৈ পৰিৱৰ্তন কৰিবলৈ হ'লে কেতবোৰ হেল্পিং ভাৰ্বৰ প্ৰয়োজন হয় এই হেল্পিং ভাৰ্বখিনি আপোনালোকৰ মুখস্থ কৰিব নালাগে যদি আপোনালোকে এই ভিডিওটো অকণ স্কিপ নকৰি গোটেইখিনি ভিডিওটো চাই তেনেহ'লে আপোনালোকৰ হেল্পিং ভাৰ্বখিনি এনে মনত থাকিব তো বলক আমি পলম নকৰি ভিডিওটো আৰম্ভ কৰোঁ ভয়েসৰ হেল্পিং ভাৰ্বৰ জনাৰ আগতে আমি টেন্সৰ হেল্পিং ভাৰ্বৰ বিষয়ে অলপ জানি লওঁ পোনপ্ৰথমে হওক প্ৰেজেন্ট ইনডেফিনিট টেন্স ভিউয়াৰ্স ইয়াত চাওক প্ৰেজেন্ট ইনডেফিনিট টেন্সত কোনো হেল্পিং ভাৰ্ব নাই তাৰপিছত আহক প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সত হেল্পিং ভাৰ্ব আছে এম অবলিক ইজ অবলিক আৰ তাৰপিছত আহক প্ৰেজেন্ট পাৰফেক্ট টেন্স ইয়াত হেল্পিং ভাৰ্ব আছে হেভ আৰু হেভ নাইবা হেজ তাৰপিছত পাষ্ট ইনডেফিনিট টেন্স ইয়াত কোনো হেল্পিং ভাৰ্ব নাই ইয়াত চাওক প্ৰেজেন্ট ইনডেফিনিট টেন্স আৰু পাষ্ট ইনডেফিনিট টেন্সত কোনো হেল্পিং ভাৰ্ব নাই তাৰপিছত পাষ্ট কন্টিনিউয়াছ টেন্স লৈ যাওঁ ইয়াত হেল্পিং ভাৰ্ব আছে ৱাজ অবলিক ওয়াৰ তাৰপিছত পাষ্ট পাৰফেক্ট টেন্স লৈ যাওঁ ইয়াত হেল্পিং ভাৰ্ব আছে মাটন হেড আছে ফিউচাৰ ইনডেফিনিট টেন্স লৈ যাওঁ ইয়াত আছে সেল অবলিক উইল তাৰপিছত ফিউচাৰ কন্টিনিউয়াছ টেন্স লৈ যাওঁ ইয়াত আছে সেল বি অবলিক উইল বি ঠিক আছে ভিউয়াৰ্স এতিয়া আমি ভয়েসৰ যি হেল্পিং ভাৰ্বৰ প্ৰয়োজন হয় এই হেল্পিং ভাৰ্বৰ ইয়াত লিখি ল'ম ইয়াত চাওক ভিউয়াৰ্স যেহেতু প্ৰেজেন্ট ইনডেফিনিট টেন্সত কোনো হেল্পিং ভাৰ্ব নাই ভয়েস কৰিবলৈ ক'লে যেহেতু হেল্পিং ভাৰ্বৰ প্ৰয়োজন আছে এই হেল্পিং ভাৰ্বখিনি আমি ক'ৰ পৰা ল'ম ইয়াত চাওক ভিউয়াৰ্স প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সত যেহেতু এম অবলিক ইজ অবলিক আৰ আছে এই হেল্পিং ভাৰ্ব তিনিটাই গৈ পিনা প্ৰেজেন্ট ইনডেফিনিট টেন্সত বহি যাব অৰ্থাৎ এম অবলিক ইজ অবলিক আৰ প্ৰেজেন্ট ইনডেফিনিট টেন্সত যদি ভয়েসটো থাকে তেনেহ'লে হেল্পিং ভাৰ্ব লাগিব এম অবলিক ইজ অবলিক আৰ ঠিক আছে তাৰপিছত আমি প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স লৈ যাওঁ প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সত যদি ভয়েসটো থাকে একটিভ ভয়েসটো যদি প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সত থাকে তেনেহ'লে আমাৰ টেন্সৰ বিলিকাত এনে আমাৰ এম অবলিক ইজ অবলিক আৰ আছে যেহেতু আমি ভয়েস কৰিবলৈ যাম সেই গতিকে আমি কন্টিনিউয়াছ শব্দটো যদি পাওঁ টেন্সটো যদি প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সত থাকে কন্টিনিউয়াছ টেন্সত থাকিলে আমাৰ এম ইজ আৰৰ লগত আমি কি লগাম বিং শব্দটো লগাই দিম এই চাওক এতিয়া হ'ল এম বিং অবলিক ইজ বিং অবলিক আৰ বিং আকৌ ভালদৰে কৈ দিওঁ ভিউয়াৰ্স একটিভ ভয়েসটো যদি প্ৰেজেন্ট ইনডেফিনিট টেন্সত থাকে তেনেহ'লে যেহেতু আমাৰ হেল্পিং ভাৰ্ব না থাকে টেন্সত সেই গতিকে আমি প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সত যি হেল্পিং ভাৰ্ব তিনিটা আছে এই তিনিটা আমি ধাৰ লোৱা বুলি ক'ব পাৰোঁ তাৰপিছত আমি প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স লৈ আহোঁ একটিভ ভয়েসটো যদি প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সত থাকে প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সত এনে আমাৰ এম অবলিক ইজ অবলিক আৰ থাকে যেহেতু আমি ভয়েস কৰিবলৈ যাওঁ আৰু ভয়েস কৰিবলৈ গ'লে প্ৰেজেন্ট কন্টিনিউয়াছ শব্দটো থাকিলে আমাৰ ইয়াত কি লাগিব বিং কথাটো লাগিব তাৰপিছত আমি প্ৰেজেন্ট পাৰফেক্ট টেন্স লৈ যাওঁ প্ৰেজেন্ট পাৰফেক্ট টেন্সত যদি কোনো এটা একটিভ ভয়েস থাকে তেনেহ'লে আমাৰ টেন্সৰ বিলিকাত আমাৰ হেভ অবলিক হেজ আছে তাৰপিছত যদি আমি ভয়েস কৰিবলৈ যাওঁ পাৰফেক্ট শব্দটো থাকিলে 100% ইয়াতকৈ লাগিব বিন শব্দ যোগ হ'ব অৰ্থাৎ হেভ বিন অবলিক হেজ বিন আমাৰ হেল্পিং ভাৰ্ব আহিব তাৰপিছত আমি পাষ্ট ইনডেফিনিট টেন্স লৈ যাওঁ পাষ্ট ইনডেফিনিট টেন্সত যদি একটিভ ভয়েসটো পাষ্ট ইনডেফিনিট টেন্সত থাকে আগতে আমি কৈছিলোঁ প্ৰেজেন্ট ইনডেফিনিট টেন্সত যেহেতু হেল্পিং ভাৰ্ব নাই প্ৰেজেন্ট কন্টিনিউয়াছৰ পৰা ধাৰ লৈছে ঠিক তেনেদৰে পাষ্ট ইনডেফিনিট টেন্সৰ হেল্পিং ভাৰ্ব নাই পাষ্ট কন্টিনিউয়াছৰ পৰা ধাৰ ল'ব অৰ্থাৎ ৱাজ অবলিক আৰ ইয়াত আহি বহিব ৱাজ অবলিক ওয়াৰ ইয়াত আহি বহিব ঠিক আছে ন তাৰপিছত আমি আহিম পাষ্ট কন্টিনিউয়াছ টেন্স লৈ পাষ্ট কন্টিনিউয়াছ টেন্সত এনে আমাৰ ৱাজ অবলিক ওয়াৰ আছে আগতে আমি কৈছিলোঁ যদি টেন্সটো কন্টিনিউয়াছ হয় কন্টিনিউয়াছ টেন্স থাকিলে আমাৰ ৱাজ অবলিক ওয়াৰৰ লগত কি লাগিব বিং লাগিব BEING ঠিক আছে ন প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স হ'লে এম অবলিক ইজ অবলিক আৰ লগত বিং লাগিব আৰু প্ৰেজেন্ট পাষ্ট কন্টিনিউয়াছ টেন্স হ'লে ৱাজৰ লগত বিং লাগিব আৰু ওয়াৰৰ লগত বিং লাগিব তাৰপিছত আমি পাষ্ট পাৰফেক্ট টেন্স লৈ যাওঁ ইয়াত হওক পাষ্ট পাৰফেক্ট টেন্সত এনে আমাৰ হেল্পিং ভাৰ্ব হেড আছে আৰু যেহেতু ভয়েস কৰিবলৈ যাওঁ আমি পাৰফেক্ট শব্দটো থাকিলে ইয়াত কৈ দিছিলোঁ পাৰফেক্ট শব্দটো থাকিলে বিং লাগিব ইয়াতে পাৰফেক্ট কথাটো যেহেতু আছে সেইকাৰণে ইয়াতে আমাৰ বিং লাগিব ঠিক আছে ভিউয়াৰ্স তাৰপিছত আমি ফিউচাৰ ইনডেফিনিট টেন্স লৈ যাওঁ যদি বাক্যটো ফিউচাৰ ইনডেফিনিট টেন্স হয় তেনেহ'লে আমাৰ হেল্পিং ভাৰ্ব সেল অবলিক উইল আছে যেহেতু আমি ভয়েস কৰিবলৈ যাওঁ সেইকাৰণে আমি ইয়াৰ পিছত কি লগাম বি লগাম ফিউচাৰ ইনডেফিনিট টেন্স হ'লে ইয়াত বি লাগিব তাৰপিছত যেহেতু ইয়াত কন্টিনিউয়াছ আছে আৰু ফিউচাৰ কন্টিনিউয়াছ টেন্সত এনে আমাৰ শেল বি উইল বি আছিলে কন্টিনিউয়াছ শব্দটো থকাৰ বাবে ইয়াত কি লাগিল বিং শব্দটো যোগ হ'ল ভিউয়াৰ্স